ফুলাম গামোচাৰে হুমায়ুন কবিৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া জিয়াউৰ ৰহমান, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ফৰিদুল ইছলামে। এয়া হুমায়ুন কবিৰ, তেখেতৰ হাতলৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। নমস্কাৰ, আসসালামু আলাইকুম। ভালে আছে আপোনালোক? ভালে আছেনে? সকলোৰে ঠাণ্ডা লাগি আছে নহয় জানো? ঠাণ্ডাত মানে মাছ চাত নোহোৱা হৈ গৈছে চবৰে। ঠাণ্ডা মোৰো লাগিছে বাৰু। যি কি নহওক আপোনালোকৰ মাজত আহি খুবেই ভাল লাগিছে। ৰাণীপুখুৰী আঞ্চলিক জাতীয় বিদ্যালয়ৰ আজিৰ এই বিশেষ সাংস্কৃতিক অনুষ্ঠানত মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই এখন জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা এখন জাতীয় বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, ছাত্ৰ ছাত্ৰী আছে, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত থকা সদাশয় ৰাইজ, ৰাণীপুখুৰী অঞ্চলবাসী ৰাইজক মই অলপ পলমকৈ হ'লেও নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিছোঁ, লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি কি নহওক এটি ধুনীয়া সাংস্কৃতিক অনুষ্ঠান চলি আছিল। ইতিমধ্যে কেইবাগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে, গীত গালে। নৃত্যশিল্পীসকলে তেওঁলোকৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে আৰু লগতে অলপ আগতে কমেডি দেখা পালোঁ। মান্নান ভাই, জুনিয়ৰ বিপুল ৰাভা, তেখেতে কমেডি কৰিলে, অতি সুন্দৰ। আৰু মই আশা কৰিছোঁ এইখন জাতীয় বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক যাতে ইয়াতে পাৰফৰ্মেঞ্চ কৰিবলৈ সুবিধা দিয়ে, কাৰণ এনেকুৱা মঞ্চৰ পৰা এদিন ডাঙৰ হৈ তেওঁলোকে ৰাজ্যিক প্ৰেক্ষাপটত বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিব পাৰিব, তাৰ বাবে আশা ৰাখিছোঁ। আৰু অলপ বেছি পালে ভাল লাগিব। ঠাণ্ডা লাগিছে, একো নাই। যিহেতু গৰম গৰম নৃত্যশিল্পী আছে, আমাৰ কণ্ঠশিল্পী আৰিফা নাম ক'লে, কণ্ঠশিল্পীগৰাকীৰ লগত চিনাকি হ'লোঁ। তেখেত আপোনালোকৰ মাজত আহিব, কথা পাতিব আপোনালোকৰ লগত, হাঁহি ধেমালি বা তেওঁৰ পাৰফৰ্মেঞ্চ আপোনালোকক দেখুৱাব। এই চেগতে মই কথা কৈছোঁ যে আমাৰ যি জাতীয় বিদ্যালয় আছে, এই জাতীয় বিদ্যালয়ৰ যিসকল কণ কণ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ যি সুপ্ত প্ৰতিভা আছে, কিছুমানে হয়তো ডান্স কৰিব পাৰে, কিছুমানে হয়তো নৃত্য প্ৰদৰ্শন কৰিব পাৰে, কিছুমানে হয়তো ভাল অভিনয় কৰিব পাৰে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ মাজৰ পৰা কোনোবা এজন ভাল অভিনেতা ওলাই যাওক। ঠিক এনেদৰে আমাৰ মাজৰ পৰা এগৰাকী যদি কণ্ঠশিল্পী বা নৃত্যশিল্পী ওলাই যায়, আগলৈ যাতে আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা তেনেকুৱা আমি টেলিভিশ্যন চেনেলত যাতে লাইভ পাৰফৰ্মেঞ্চ যাতে দেখা পাওঁ, তাৰে আশা ৰাখিম। গতিকে এই জাতীয় বিদ্যালয়ৰ যিসকল শিক্ষাগুৰু আছে, যিসকল কৰ্তৃপক্ষ আছে, তেখেতসকলক অনুৰোধ জনাম যে তেওঁলোকৰ পাঠ্যপুথিৰ উপৰিও যি এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ আছে, যি সহ পাঠ্যক্ৰমিক, যেনে আপোনালোকে নাটক কৰা বা নৃত্য কৰা বা তেনেকুৱা গান গোৱাৰ যিবিলাক পাৰফৰ্মেঞ্চ আপোনালোকে কৰে, যিসমূহ প্ৰতিভা আছে, এই প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত তেওঁলোকে যাতে সুবিধা কৰি দিয়ে। প্ৰতি বছৰে এনেকুৱা যাতে অনুষ্ঠান আয়োজন কৰি আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে পাৰফৰ্মেঞ্চ দেখুৱাই এটি প্ৰতিযোগিতামূলক অনুষ্ঠান আপোনালোকে আয়োজন কৰে। আৰু এই প্ৰতিযোগিতামূলক অনুষ্ঠানবিলাক যাতে ছ'চিয়েল মিডিয়াত বা ফেচবুকত বা টুইটাৰত বা আজিকালি ইনষ্টাগ্ৰামৰ ৰীল আছে, তেনেকুৱা ৰীল বনাই যাতে আপোনালোকে যাতে ভাইৰেল হৈ যাব পাৰে। আজিকালি সৰু বস্তু এটা ভাইৰেল হৈ যোৱাৰ লগে লগে কি হয়, গোটেই অসমত তথা গোটেই ভাৰতবৰ্ষত বিয়পি পৰে। আপোনালোকে কিছুদিন আগত হয়তো পাইছিলে কিবা ভুৱন বাদ্যকৰ এজন যি বাদাম বিক্ৰেতা, অতি সাধাৰণ এজন ব্যক্তি, যি বাদাম গান গাই আছে, কোনোবা হয়তো এইটো ভিডিঅ' কৰি ভাইৰেল কৰি দিলে। ভাইৰেল কৰি দিয়াৰ পিছত গোটেই অল অভাৰ ৱৰ্ল্ডত এই গানটো বিয়পি পৰিল। আজি সেই গানটো কোনেও নুশুনা এনেকুৱা ব্যক্তি নাই যে সেই গানটো বাদাম গানটো শুনা নাই। এনেদৰে ভাইৰেল হৈ যাব পাৰিলে হয়তো আপোনালোকৰ যি প্ৰতিভা আছে, এই প্ৰতিভাসমূহ গোটেইখিনি বিকাশত কিন্তু আপোনালোকৰ সহায় হয়। লগতে যি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যদি ভাল গান গাব পাৰে, তেওঁলোকে যদি আৰু অলপ চেষ্টা কৰে বা শিক্ষা লয়, তেওঁলোকে আজি হয়তো আপোনালোকে হয়তো গম পায়
পায় মানসী চহৰীয়া গোটেই অল অভাৰ কিবা এটা টেলিভিশ্যন শ্ব'ত তেখেতে ভাল পাৰফৰ্মেঞ্চ কৰি আমাৰ এই অঞ্চললৈ গৌৰৱ কৰি আনিব পাৰিছে। ঠিক তেনেদৰে নাহিদ আফ্ৰিনৰ নিচিনাকৈ যদি ভাল কণ্ঠশিল্পী আমাৰ ৰাণীপুখুৰী বা ভেৰভেৰী অঞ্চলত যদি ওলাই যায়, নিশ্চয় আমি সেই গৌৰৱটো আমি অনুভৱ কৰিব পাৰিম। গতিকে এইখিনিতে যদি এইখন জাতীয় বিদ্যালয়ৰ যদি মোৰ ব্যক্তিগত হিচাপে কিছু সহায় কৰিব লাগে, সহযোগ কৰিব লাগে, মোৰ পূৰ্ণ সহযোগ সদায় থাকিব আপোনালোকৰ। যিসকল কণ ছাত্ৰ ছাত্ৰী আছে, সদায় মই ছাত্ৰ ছাত্ৰীসকলক নিজৰ ভাইটি ভণ্টি বুলি ভাবোঁ আৰু নিজৰ ভাইটি ভণ্টি বুলি ভাবি মই সেইখিনি সহায় সহযোগিতা আগবঢ়াই যাম বুলি মই কথা দিছোঁ। যি কি নহওক, ইতিমধ্যে হয়তো আমাৰ যিসকল কণ্ঠশিল্পী আছে, কণ্ঠশিল্পীসকল পলম নকৰি মই হয়তো কণ্ঠশিল্পীগৰাকীক মঞ্চত আমন্ত্ৰণ জনাম। আৰু যিসকল মিউজিচিয়ান আছে, ডান্স পাৰ্টি আছে, তেখেতসকল মঞ্চত আহিলে হয়তো আমাৰ অনুষ্ঠানটো অতি শীঘ্ৰেই আৰম্ভ কৰিব পাৰিম। ঠাণ্ডা বতৰ, বহুত ৰাতি হ'লে ৰাইজৰ অসুবিধা হ'ব। ইয়াতে কণ ছাত্ৰ ছাত্ৰী আছে, আই মাতৃসকলো আছে। গতিকে পলম নকৰি আমাৰ অনুষ্ঠানটো যাতে অতি শীঘ্ৰেই আৰম্ভ কৰে, তাৰ বাবে মই স্কুল কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ।